কেতিয়াবা কোনোবা অসহায় ভোকাটোৰ এজনৰ পেটটোক সকাহ দিব পাৰিলেও নিজৰ মনটোৱেই ভৰ্তি হোৱা যেন লাগে। ভগৱান আৰু বেলেগ ৰূপত নাথাকে। মানুহে কয় দুখৰ সময়ত ভগৱান আৰু অহংকাৰ হ'লে হেনো শ্মশান যাব লাগে। আচলতে আজি আমাৰ জেং গ্ৰুপ পেজটোৱে আপোনালোক সকলোৰে মৰম আশীৰ্বাদ আৰু সঁহাৰি লৈ 3 লাখ ফলোৱাৰ্ছ অতিক্ৰম কৰিলে আৰু তাৰে উদযাপন কৰিবলৈ আমি ওলালো শুক্লেশ্বৰ মন্দিৰ আৰু ভূতনাথ শ্মশানলৈ বুলি। বস্তুখিনি বিতৰণ কৰি থাকোঁতে তেওঁলোকৰ শুকাই যোৱা মুখকেইখন ভালকৈ চোৱাৰ সাহস আমাৰ হোৱা নাছিল। আৰ্থিকভাৱে ইয়াতকৈ সবল হ'ব পাৰিলে মনটোৱে ইয়াতকৈ বেছিকৈ দিব বিচাৰিছিল। আমিও আচলতে উপায়হীন, তথাপিও সামৰ্থ্য অনুযায়ী যিমানখিনি পাৰোঁ চেষ্টা কৰিছিলোঁ আৰু তেওঁলোকে হেঁপাহেৰে মৰমতে দিয়া আশীৰ্বাদৰ টোপোলাটো আমি বুকুতে সাঁচি লৈছিলোঁ। এই চেগতে জেং গ্ৰুপৰে সদস্যৰ লগতে মোৰ বন্ধু সদৃশ ডেমিডন, ধনজিৎ, কল্যাণ, নয়ন, কমল দা, আশিষ আৰু জিছানকো ধন্যবাদ জ্ঞাপন কৰিলোঁ। অৱশেষত আপোনালোক সকলোকে জেং গ্ৰুপ পৰিয়ালৰ পৰা ধন্যবাদ জ্ঞাপন কৰি ভিডিঅ'টো ইমানতে অন্ত পেলাইছোঁ। ধন্যবাদ।